নিশ্চয় আমাৰ ভাৰত গভৰ্ণমেণ্ট আৰু আসাম গভৰ্ণমেণ্টে নিশ্চয় যিটো ভাবি চিন্তি যিটো প্ৰগ্ৰামটো কৰিছে নিশ্চয় এইটো সফল হ'ব বুলি মই আশা ৰাখিছোঁ আৰু ভৱিষ্যতত আমাৰ এই অঞ্চলখনৰ এই প্ৰগ্ৰামৰ যোগেদি নিশ্চয় আমাৰ অঞ্চলখনৰ ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। বহুতৰে ইতিমধ্যে অৰুণোদয়ৰ পৰা বঞ্চিত হৈ ইহঁতক নতুনকৈ দিয়াৰ কিবা ব্যৱস্থা কৰিছে? অৰুণোদয় নিশ্চয় আমাৰ অসম চৰকাৰে দিব বুলি দিনা ঘোষণা কৰিছে, নিশ্চয় দিব। এই বাজেটৰ পিছতে নিশ্চয় দিবলৈ সক্ষম হ'ব বুলি আশা কৰা যায়। ৰাইজলৈ কি মেছেজ কৰিছে? তো সকলোকে মই আহ্বান জনাম, আজি যিটো জনকল্যাণ শিবিৰ, এই জনকল্যাণ শিবিৰৰ যিটো উদ্দেশ্য নিশ্চয় সফল হ'ব লাগিলে নিশ্চয় আমাৰ অঞ্চলখনৰ গাৰ্জেনসকলৰ সঁহাৰি আৰু আমাৰ ল'ৰা ছোৱালী যিসকলে বেকাৰ বা যিসকলে পঢ়া শুনা কৰি পেলাই এনে আছে তেখেতসকলে নিশ্চয় আমাৰ অফিচাৰসকলৰ লগতো যোগাযোগ ৰাখিবলৈ মই আহ্বান কৰিছোঁ, কিয়নো অফিচাৰসকলে বা আমাৰ ষ্টাফসকলে নিজৰ নিজৰ গাঁওখনত বা নিজৰ নিজৰ ঘৰত গৈ পেলাই কেতিয়াও ইনস্পায়াৰ বা তেনেকুৱা দিয়াটো সম্ভৱ নহয়। তো ইয়াৰ কাৰণে মই অনুৰোধ কৰিম, নিশ্চয় আমাৰ উঠি অহা ল'ৰা ছোৱালী নিশ্চয় আমাৰ অফিচাৰসকলৰ লগত ওচৰত থাকি পেলাই বা যোগাযোগত থাকি পেলাই নিজৰ সংস্থাপনৰ ক্ষেত্ৰত বা সমাজৰ উন্নতিৰ কামৰ কাৰণে নিশ্চয় লাগি থকাটো খুব জৰুৰী বুলি মই ভাবিছোঁ। ইয়াৰ কাৰণে সকলোকে মই অনুৰোধ কৰিছোঁ, আমাৰ অফিচাৰসকলৰ লগত আমাৰ যি ডিপাৰ্টমেণ্ট হওক তেখেতসকলৰ লগত ওচৰত থাকি পেলাই নিশ্চয় নিজৰ নিজৰ কামক যাতে আদায় কৰিবলৈ সক্ষম হয় তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। জনকল্যাণ আমি যদি জনতাৰ মাজত লৈ যাব নোৱাৰোঁ তেনেহ'লে কল্যাণ কি হ'ল? সেইকাৰণে আমি আমাৰ দতমা ব্লকৰ অন্তৰ্গত যিমান TCLCC চেয়াৰমেন আছে, VCDC আছে, ছেক্ৰেটাৰী GRS আদিকে ধৰি বিভিন্ন ডিপাৰ্টমেণ্টৰ যিখিনি আছে আমাৰ গোটেই ডিপাৰ্টমেণ্ট মিলি পেলাই আজি জনকল্যাণ যি আঁচনি জনতাৰ মাজত লৈ যোৱাৰ যি প্ৰয়াস আজি যি কাৰ্যসূচী এইটোৱে আছিলে। আজি জনকল্যাণ শিবিৰৰ জৰিয়তে ৰাইজে কিমান দূৰ উপকৃত হ'ব? নিশ্চয় ৰাইজে উপকৃত হ'ব, কিয়নো চৰকাৰে অনা আঁচনিবিলাক জনতাৰ মাজত লৈ যোৱাৰ যি প্ৰয়াস আজি দেখা গ'ল। আৰু ইয়াত আমাৰ যিখিনি VCDC চেয়াৰমেন আছে, আমাৰ অফিচিয়েল আছে, ইঞ্জিনিয়াৰবিলাক আছে, GRS আদিকে ধৰি তেওঁলোকৰ যি দায়িত্ব আজি বুজি পালে, তেওঁলোকক আমি স্পেচিয়েলি আজি ছেমিনাৰ পাতি যি বুজাই দিয়া হ'ল এইটো নিশ্চয় ৰাইজৰ মাজত তেওঁলোকে প্ৰচাৰ কৰিব আৰু ৰাইজৰ মাজত তেওঁলোকে আলোচনা বিলোচনা কৰি জনতাৰ যি কল্যাণ তাৰে যিখিনি আমাৰ উদ্দেশ্য নিশ্চয় সফল হ'ব। ৰাইজলৈ কি মেছেজ দিব? ৰাইজলৈ এটাই মেছেজ, আমাৰ চৰকাৰে দিয়া আঁচনিবিলাক আপোনালোকে সজাগ হওক আৰু ৰাইজৰ হকে যি চৰকাৰে আঁচনি আনিছে ৰাইজে ইয়াৰ কাৰণে যি আমাৰ এডভান্টেজ এইটো লওক।